আহি গ'লো জুমা মুগা ধৰিবলৈ। এতিয়া 3টা বাজি গ'ল। জুমা মুগাখিনি এক জেগাত ৰখাইছোঁ, গোটাব লাগিব। এক জেগাত গোটাই আনিলে পিছত জুমা থকাখিনি নুগোটালে হেৰাই যায়। এইটো জুমা মুগা, জুমালৈ ৰখি থকা মুগা হয় এইটো। এইটো চাই লওক, জুমা মুগা গধূলি সময়ত আহিব আৰু। এইটো আমাৰ বাংলাটো পকা আহিব এতিয়া অকণমান পিছত। আন্ধাৰ হোৱাৰ লগে লগে ধৰিম গোটেইগালে। এই তাত আছে, এইডোখৰত লঠুকাই আছে। এই ঘৰটো যে লঠুকাই এইয়া বন্ধুসকল, পকা আহি গ'ল। ইতিমধ্যে আৰম্ভ হৈ গৈছে পকা অহা। ইয়াত ধৰিছোঁ আৰু দেখাই থাকিম আপোনালোকক, চাই থাকিব। পকা ধৰিবলৈ আৰম্ভ কৰিছোঁ, প্ৰথম জাষ্ট আৰম্ভ হৈছে। লাহে লাহে এগামলা হ'লহি। আপোনালোকৰ যেন তেনে আপোনালোকৰ কৃপাত, ভগৱানৰ কৃপাত এক গামলা হৈছে আৰু সৰু গামলা এটাত, বৰ ডাঙৰ গামলাও নহয় দিয়ক। আৰু কিমান আহে চাওঁ, দেখাই থাকিম, আপোনালোকে চাই থাকক। বৰ্তমান জালিটো দি আছোঁ আৰু আহি আছে পকা, দেখাই আছোঁ ৰ'ব। আকৌ আহি আছে পকা, ধৰিয়ে আছোঁ। বৰষুণো দিছে অলপ অলপ, তিতি ধৰি আছোঁ আৰু। বৰষুণটো নেৰিব নে কি নে? বৰষুণটো দিন নথকা কাৰণে আৰু আহিলে নে, সৰহকৈ আহিলে নে? এতিয়া অলপ কমকৈ আহিছে। আহি আছে, আমি ধৰি আছোঁ পকা আৰু দেখুৱাই আছোঁ, আপোনালোকে চাই থাকক। কিমান পালোঁ, কিমান নাই পোৱা, বৰ্তমান ইমানটোৱে হৈছে। দেখুৱাই আছোঁ, আপডেট দেখুৱাই আছোঁ, চাই থাকক। আজিতো এইটো এগামলা, সৰু গামলা এটাত দুগামলা। বৰষুণ বহুত ডাঙৰকৈ আহি আছে, সিহঁতৰ মাতটো ভালকৈ নুশুনিবও পাৰে। বহুত ডাঙৰকৈ আহিছে বৰষুণ, তিতি আহিলোঁ আৰু। এইটো তিতি অৱস্থা নাই গাটো। আমি জালি এনেকৈয়ে দিওঁ। বেলেগ কিবা উপায় আছে যদি কোনোবা অভিজ্ঞ মানুহে জনাব মেছেজ কৰি। আমি জালি বন্ধা নিয়ম এইটো নিয়মত বান্ধোঁ।